নমস্কাৰ বাইদেউসকল, ৰাজ্যৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয় কৰ্মৰত মধ্যাহ্ন ভোজনৰ ৰন্ধন কৰ্মীৰ সহায়কসকলৰ দৰমহা বৃদ্ধিকে আদি কৰি কেইবাটাও সমস্যা সমাধানৰ সন্দৰ্ভত আজি এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে। হয়, সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে আজি এই বেনাৰখন প্ৰকাশ কৰিছে। এই বেনাৰখনৰ প্ৰথমে আছে চৰকাৰ পিতা প্ৰলোভন অথবা ভয় ভাবুকি নহয়, ৰন্ধন কৰ্মী ন্যায় সংগত দাবী পূৰণ কৰক। তাৰপিছত 1 নম্বৰ পইণ্টটো লিখিছে মধ্যাহ্ন ভোজন আঁচনি কাম অক্ষয়পাত্ৰ ফাউণ্ডেশ্যনৰ হস্তান্তৰ সিদ্ধান্ত বাতিল কৰক। সম্পূৰ্ণ চৰকাৰী বিভাগৰ পৰিচালনা বিদ্যালয় পৰিষদে প্ৰস্তুত কৰা মধ্যাহ্ন ভোজনৰ ব্যৱস্থা অব্যাহত ৰাখক। তাৰপিছত 2 নম্বৰ পইণ্টটো লিখিছে ৰন্ধন কৰ্মী মাননি বৃদ্ধি ঘোষণা পুনৰ বিবেচনা কৰক। বছৰটো 12 মাহৰ বাবে মাহিলী মাননি 10,000 টকালৈ বৃদ্ধি কৰক। তাৰপিছত 3 নম্বৰ পইণ্টটো লিখিছে কোনো কাৰণত কাম হেৰুওৱাৰ ৰন্ধন কৰ্মীক 3 লাখ টকা একালীন সাহায্য প্ৰদান কৰক। সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়ন। হয় বাইদেউসকল, আপোনালোকে নিশ্চয় জানে যে যোৱা 1 অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাৰ পিছত অসম চৰকাৰে ৰাজ্য মধ্যাহ্ন ভোজনৰ ৰন্ধন কৰ্মীসকলক মাননি মাত্ৰ 500 টকা বৃদ্ধি কৰিছে আৰু এই 500 টকা মাননি বৃদ্ধি কৰাক লৈ ৰন্ধন কৰ্মচাৰী ইউনিয়নে সুখ প্ৰকাশ কৰিছে আৰু চৰকাৰক বাৰম্বাৰ দাবী জনাইছে যে চৰকাৰে এই যি মাননি বৃদ্ধি কৰিছে ইয়াৰ পুনৰ সংশোধন কৰিব লাগে। অতি কম ৰন্ধন কৰ্মীসকলক মাহিলী 10,000 টকা মাননি আৰু 12 মাহৰ বাবে এই মাননি দিব লাগে বুলি দাবী জনাইছে। সো এইটো ইনফৰমেশ্যন দিবলগীয়া আছে। যদি ভাল লাগে এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনক বজাই ল'ব। থেংক ইউ গাইজ ভিডিঅ' চোৱাৰ বাবে।